ফ্ৰেণ্ডছ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ আৰু এয়া টিকলি আৰু এয়া এইখিনি যোগাৰ জাতি লৈ লৈছোঁ কাৰণ মোৰ মাহঁতৰ ঘৰত যাম মানে বৰমাহঁতৰ ঘৰত আৰু এতিয়া আমি আহিলোঁ পেহী আহিছে মোৰ লগত আৰু পেহী মাকহঁতৰ ঘৰত আহোঁতে ইমান দেৰি কৰিছে ৰহোতে বেজাৰ লাগি গৈছে আৰু পিলপিলিখন লৈ আহিছে এখন আপোনালোকে পিলপিলি বুলি কয় নে ই ৰিক্সা বুলি কয় নে বেটাৰী গাড়ী বুলি কয় কি বুলি কয় নাজানো আৰু বহুত চাউণ্ড হৈছিলে সেইটো কাৰণে মই মিউট কৰি দিছোঁ আৰু তাই অকলে বহিছে তাই বেটাৰী গাড়ীখন বহুত বেছি ভাল পায় কাৰণ পাপকৰ গাড়ীত যাব বহুত বেছি টান পায় এই বেটাৰী গাড়ী আৰু টেম্পো এইকেইখনত বহুত বেছি ভাল পায় তাই আৰু আহি গ'লোঁ অহাৰ লগে লগে বৌয়ে চাহ পানী দি দিছে আৰু চাহখিনি খাই কোনে কি কৰে চাওঁ মই বাৰু নোৱাৰিমেই আজি টিকলি যিটোৱে দিগদাৰ কৰে আৰু এইটো আমাৰ পেহী মোৰ লগত যে আহিছে এইটো পেহী আৰু এইটো পেহী একে বনীয়েক আৰু দুটা পেহীও আহিছে মোৰ লগত আৰু মোৰ ভণ্টিও আহিব 9:30 ভাত খোৱাই গিলা না খাই লাগে ইমান দেৰিকে আহে নেকি কোনোবাই আৰু বেলেগ মানুহ নাই বনোৱা মানে এইফালে আমাৰ পপিয়ে লবৰ টেঙা এৰাইছে আৰু ফাইনেলি এৰুৱা হ'ল মানে খাই ল'লোঁ একেলগে আৰু বহুত বেছি ভাল লাগিছে জলকীয়া আহিছে বহুত জ্বলা ৰাখনে এইফালে ভাত খোৱাব আহিব মই আহিছোঁ লবৰ টেঙাৰ জুতি ল'ব আৰু কি কয় লবৰ টেঙা মেইনে কি কয় আৰু লবৰ টেঙা ঘৰত যিটোকে নাই তাই ভণ্টি আনিছে আৰু দুয়োটাই পূৰা জলকীয়া টানকৈ সানি খালোঁ আহি আকৌ বুট খালোঁ তাৰ পৰা গুচি আহিলোঁ আৰু এইটো হৈছে বাইদেউ তাই সকলোতকৈ ডাঙৰ আমাৰ আৰু তাই যাতে গম নাপায় মই যে কেমেৰাত তাইক আনি আছোঁ তেনেকৈ কথা সুধি আছোঁ তোৰ নাম কোনে কি তো গাড়ীত দিছে আইন যেন কৰে তো আনবে যাব নাংগে যেন আনবে যাব নাংগে ভাত ৰান্ধনে কি দেখতে হয় নাই গেল বেগটোৱে চলি লৈ ফেলে দাউৰি লৈ ফুৰে পায়স খাব লাগে বুট খালোঁ আমি এতিয়া পায়স খাম আৰু এইফালে মই অহাই নাছিলোঁ এতিয়া আহিছোঁ আপোনালোকক দেখুৱাৰ লগতে এইফালে মাজী দুয়োটাই আঞ্জা ভাত বনাইছে মানে বেলেগেই বনালে অকণমান দালি আৰু মাংস আৰু মাছ মাজী দুয়োটাই বনাইছে আৰু এইফালে পটল ভাজিছে সৰু সৰু কামবিলাক মাছ বৈছা হচি এইফালে ভাত আঞ্জা হৈ গ'ল আৰু খাইও দিলে আৰু কেইটপটিমান উঠিলে মই এইখিনি দেখুওৱা নহ'ল এতিয়া বৰমাহঁত মাজুমাহঁত বহিছে বৌহঁত গোটেইকেইটা বহিছে আৰু বৌজনী আহি গ'ল আৰু টাইম চলি কাষত লবা ভালে ভালে খালা চলি আৰু এইটো বৌ মানে এইটো হৈছে আমাৰ ডাঙৰ বৌ আৰু এইটো পেহীটো আগতে দেখাইছোঁ আপোনালোকক ভাত খাব বাই আৰু আমাৰ পৰিয়ালটো বহুত বেছি ডাঙৰ কেতিয়াবা বাৰু দেখুৱাম আপোনালোকক আজি নোৱাৰিম বহুত বেছি ডাঙৰ পৰিয়াল আৰু ভণ্টিও আহিছিলে যিটো তাইও ক'লে আৰু এইটো হৈছে নেক্সট ডে আজি 4th গ্ৰেডৰ পৰীক্ষা আছে আৰু চাওকচোন কিমান মানুহ পুৰা লাইন লাগি গৈছে এতিয়া 7:30 হোৱা নাই আৰু পুৰা ভিৰ হৈ গৈছে আৰু গাড়ী লাইনত আৰু যিহেতুকে দূৰৰ পৰা আহে চিনি নাপায় জাগাবিলাক নেটটো অফ হয় সেইটো কাৰণত সোনকালে আহি জাগাটো লৈছে আমাৰ মাইনাৰ ভাল আছে বায়া কাটোৰ ঘৰত আহি বসছে কি কথা আছে টুপি মাৰি মাৰি উঠলাই মাত্ৰ অকণ পিছত পৰীক্ষা দিব যাব আৰু চাহ পানী খাই মই ভাতো বহাইছোঁ তাই ভাত খাই নাখায় কি কৰে চাওঁ ইমান দেৰি কি গ'লে হ'ব আৰু এইফালে পুৰা গাড়ী ভৰ্তি হৈ গৈছে মানুহ ভিৰ লাগি গৈছে প্ৰথম পৰীক্ষা দিব কেনে লাগি আছে আকৌ লাগি আছে
থ'ম আজি তাকো বায়াকাতৰ ঘৰৰ ওচৰৰ পৰাই দিব সেইটো কাৰণে অলপমান সাহস বাচছি নাই পাৰা বুলি নকওঁ মই যদি বেলেগত হ'লে তাই অলপ বেছি ভাল হয় লাগছে নেকি এতিয়া তাইক থৈ আহিলোঁ আৰু এতিয়া তাইক নিব আহিছোঁ টিকলিক লৈ আহিছোঁ তাইক অকণমান আগবঢ়াই লৈ যাওঁ কাৰণ টিকলি হাল্লা কৰিছে মাহীয়েকক লাগে তাইক এতিয়া অকণমান আগবঢ়াই নিব আহিছোঁ যাবইতো যাব পাৰিব ওচৰে হয়নে নহয় বোলো আহিছোঁ আৰু এবাৰ পৰীক্ষা চৰীক্ষা দি আহি গ'ল আৰু